দাম কেনেকৈ দাদা? এইটো 350 আৰু আপোনাৰ বাৰ্গেনিং হয়নে নে ফিক্স প্ৰাইচ? 10% ডিছকাউণ্ট হ'ব ন? আৰু এইবিলাক 350 ন? আৰু এইবিলাক এইটো 300 250 ন ক'লে? 250 ক'লে। তাৰপিছত এইবিলাকৰ দাম কিমান জানো? 650 এইটো চব হেণ্ডমেড হয় ন? 400 আৰু এইটো আপোনাৰ 650 ন? 750 আছে 750 ন? এইটো আপোনাৰ 50 আছে 350 আছে। আৰু আপোনাৰ এই আপোনাৰ গড়বিলাক কেনেকৈ? 200 350 250 ডাঙৰবিলাক আপোনাৰ 650 আছে 650লৈকে আছে ন? এইবিলাক ধুনীয়া ধুনীয়া বেগবিলাক এইবিলাক কেনেকৈ? ডাঙৰবিলাক আপোনাৰ 500 400 450 হয় হয়। এই আপোনাৰ এইবিলাক সম্পূৰ্ণ মুগাৰ নেকি বাৰু? টচ মুগাৰ হয় ন? এইবিলাক সম্পূৰ্ণ হাতেৰে নিৰ্মাণ কৰা নহয় জানো? হয় হয়। আৰু এইবিলাকো একে নহয় জানো দামবিলাক? এই দাম মানে আপোনাৰ সৰুবিলাকৰ অলপ কম হ'ব আৰু প্ৰাইচটো। সৰুবিলাক হয় 400 500 এনেকুৱা পোৱা যাব। আপোনাৰ 250 পৰা ষ্টাৰ্ট আছে ষ্টাৰ্টিং 250 আছে। ডাঙৰবিলাক আপোনাৰ বেছি আছে 750 মানলৈকে আছে ডাঙৰবিলাক 750লৈকে আছে ন? গোটেই মানে অসমীয়া থলুৱা বস্তু কিছুমান নিজৰ হাতেৰে বনোৱা হৈছে নহয় জানো? হয় হয়, খুব ধুনীয়া লাগিছে গোটেই বস্তুবিলাক। ক'ত বনায় এইবিলাক আচলতে? তেজপুৰত বনায় ন? আপোনালোকৰ নিজৰ ফেক্টৰী ন? এইটো মোৰ ইউটিউব চেনেল হয়, লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু গোটেই ডিটেইলছটো দি দিম। আপুনি যোগাযোগ কৰিব পাৰিব সকলোৱে। যদি ইয়াৰ পৰা কিবা কোনোবা বস্তু ল'ব বিচাৰে আপোনাৰ নম্বৰত যোগাযোগ কৰিব নহয় জানো? ঠিক আছে, মই গোটেই ডিছক্ৰিপশ্যনত গোটেই লিংকটো দি দিম ইয়াৰ। আপোনাক যোগাযোগ কৰিলে ইয়াৰ পৰা বস্তু ল'ব পাৰিব নহয় জানো? ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক।